ভাৰত চৰকাৰে কৰিছিল। যোৱা কেইদিনমানত আমি ৰাজ্য চৰকাৰত এই গোটেই প্ৰতিবেদনখন সূক্ষ্মভাৱে বিবেচনা কৰিছিলোঁ আৰু বিবেচনা কৰাৰ পিছত এটা ঘটনা আমাৰ সন্মুখলৈকে আহিলে যে কম বয়সতে মাতৃত্বৰ বোজা লোৱা মহিলাৰ বা ছোৱালীৰ সংখ্যা হৈছে 11.7%। আমাৰ ৰাজ্যত প্ৰসূতিৰ মৃত্যু আৰু শিশুৰ মৃত্যুৰ প্ৰধান কাৰণ হ'ল চাইল্ড মেৰেজ। আজি আমি কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছো যে যিসকল ছোৱালীক 14 বছৰ তলত বিবাহ কৰোৱা হয় তেনে ল'ৰাক আমি পস্কো এক্টৰ অধীনত তেওঁলোকক আমি আইনৰ আওতাৰ ভিতৰলৈকে আনিম। আমি দুখন আইনৰ অধীনত যাম। 14 বছৰৰ তলত হলে আমি পস্কো এক্ট 2012ৰ অধীনত যাম আৰু 14ৰ পৰা 18 বছৰৰ ভিতৰত হলে আমি প্ৰহিবিশ্যন অফ চাইল্ড মেৰেজ এক্ট 2006ৰ মতে আমি যাম। কেবিনেটে আজি আৰক্ষী বিভাগক নিৰ্দেশ দিছে যে এটা সমগ্ৰ অসমতে ৰাজ্যজুৰি বৃহত্তৰ অভিযান চলাব লাগে, যিসমূহে শিশুক কন্যা সন্তানক কম বয়সতে বিয়া কৰাইছে তেওঁলোকক আইনৰ ওচৰত লৈ আহিব লাগে। কেবিনেটে আৰু এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে যে প্ৰত্যেক গাঁও পঞ্চায়তৰ ছেক্ৰেটাৰীজনক আমি আজি চাইল্ড মেৰেজ প্ৰহিবিশ্যন অফিচাৰ আণ্ডাৰ দ্য সেকশন 16 অফ দ্য Prohibition of Child Marriage Act আমি মনোনীত করি। Chief Minister Assam Dr. Himanta Biswa Sharma had directed Assam Police. Child marriage is rampant in various parts of Assam, and he had directed Assam Police to carry out an inquiry in this regard. We had observed that there are instances of child marriage in various parts of the state. Subsequently, we started collecting data. On the basis of this, whatever data that we had collected, we had specific instances where cognizable cases were made out, and on the basis of that we have registered cases in different districts of Assam.